ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে আন্তৰ্জাতিক সংগঠন বা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ নামৰ পাঠটিৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। যেনে আন্তৰ্জাতিক সংগঠনৰ প্ৰয়োজন কিয়, ৰাষ্ট্ৰসংঘৰ ক্ৰমবিকাশ, ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ কি বা নীতিসমূহ কি বা ৰাষ্ট্ৰসংঘৰ সদস্য পদৰ বিষয়ে আমি আলোচনা কৰিম। আমি প্ৰথমতে আন্তৰ্জাতিক সংগঠনৰ বিষয়ে আলোচনা কৰিম। দ্বিতীয় মহাসমৰৰ পিছত 1945 চনত গঠিত ৰাষ্ট্ৰসংঘক বৰ্তমান সময়ত বিশ্বৰ এটা অতি গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক সংগঠন হিচাপে গণ্য কৰা হয়। আন্তৰ্জাতিক সংগঠনৰ ইতিহাসত এই ৰাষ্ট্ৰসংঘ হৈছে এটা বলিষ্ঠ পদক্ষেপ। যদি আমি আলোচনা কৰিবলৈ যাওঁ যে আন্তৰ্জাতিক সংগঠনৰনো প্ৰয়োজন কিয়, তেতিয়াহ'লে আমি গম পাম যে এই আন্তৰ্জাতিক সংগঠনে বিশ্ব শান্তি আৰু নিৰাপত্তাক নিশ্চিত কৰে। ই যুদ্ধ বন্ধ কৰি জনসাধাৰণৰ মাজত শান্তি প্ৰতিষ্ঠাৰ চেষ্টা কৰে আৰু এই বিশ্বৰ গোটেইবোৰ ৰাষ্ট্ৰৰ মাজত সহযোগিতা গঢ়ি তোলে। ই আমাৰ জীৱন নিৰ্বাহৰ পথ সুচল কৰি তোলে। তাৰপিছতে যদি আমি চাবলৈ যাওঁ যে বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মাজত আদৰ্শগত মতভেদ থাকে বা আদৰ্শগত পাৰ্থক্য থাকে। প্ৰতিখন ৰাষ্ট্ৰৰে আদৰ্শ বেলেগ বেলেগ হ'ব পাৰে। তো এই ক্ষেত্ৰত কি হয় যে এই ক্ষেত্ৰত এই যিবিলাক মতানৈক্য থাকে বা কাজিয়া থাকে, এইবিলাক যুদ্ধৰে সমাধান কৰাটো সম্ভৱ নহয়। আৰু এই মতানৈক্যবোৰ সমাধানৰ একমাত্ৰ উপায় হ'ল ৰাষ্ট্ৰবিলাকৰ মাজত শান্তিপূৰ্ণ আলোচনা বিলোচনা। আৰু এই ক্ষেত্ৰত আন্তৰ্জাতিক সংগঠন হ'ল বিশ্ব ৰাষ্ট্ৰসমূহৰ সংগঠন। গতিকে ইয়াৰ সৌহাৰ্দ্যপূৰ্ণ আলোচনাই শান্তিৰ পথ মুকলি কৰিব পাৰে। যদি আমি ইয়াৰ পিছতে চাবলৈ যাওঁ যে এনে কিছুমান সমস্যা বা কাম আছে যিবোৰৰ সমাধানৰ বাবে সমূহীয়া প্ৰচেষ্টা দৰকাৰ। মহামাৰী বা গোলকীয় উষ্ণতা নিৰাময়ৰ কাৰণে সকলো ৰাষ্ট্ৰৰ সহযোগিতাৰ প্ৰয়োজন। ৰাষ্ট্ৰবিলাকৰ মাজত সহযোগিতা গঢ়ি উঠিব পাৰে বা কেনেকৈ সহযোগিতা আহে আন্তৰ্জাতিক সংগঠনে সেই বিষয়ৰ তথ্য আৰু ধাৰণা যোগান ধৰাত সহায় কৰিব পাৰে। যদি তাৰ পিছতে আমি চাবলৈ যাওঁ যে বৰ্তমান বিশ্বত আন্তৰ্জাতিক সংগঠন ৰাষ্ট্ৰসংঘ সমগ্ৰ দেশৰে মিলন ক্ষেত্ৰ। তৃতীয় বিশ্বৰ অনুন্নত আৰু উন্নয়নশীল দেশসমূহৰ বিকাশৰ কাৰণে এই সংঘই বহুবিলাক আঁচনি প্ৰস্তুত কৰি কাৰ্যকাৰী কৰিছে। ফলত এইবোৰ দেশৰ সৰ্বাংগীন বিকাশৰ কাৰণে এটা আন্তৰ্জাতিক সংগঠন অপৰিহাৰ্য বুলি ক'ব পাৰি। তাৰপিছতে যদি আমি চাবলৈ যাওঁ যে আন্তৰ্জাতিক সংগঠনৰ সক্ৰিয় সহযোগিতাৰ কাৰণে এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহে অতি শীঘ্ৰে স্বাধীনতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল। কেৱল স্বাধীনতা অৰ্জনেই নহয়, স্বাধীনতাৰ উত্তৰকালত যিবোৰ সমস্যাই দেখা দিছে বা দেখা দিব পাৰে সেইবোৰৰ মোকাবিলাৰ কাৰণে আন্তৰ্জাতিক সংগঠনে ব্যৱস্থা গ্ৰহণ কৰি দেশবোৰক উপকৃত কৰিছে। মুঠতে সাম্প্ৰতিক কালত আন্তৰ্জাতিক সংগঠন ৰাষ্ট্ৰসংঘৰ প্ৰয়োজনীয়তাক মানৱ সমাজে স্বীকাৰ কৰি লৈছে। ইয়াৰ পিছতে আমি ৰাষ্ট্ৰসংঘৰ ক্ৰমবিকাশ বা ইভলিউশ্যন অৱ দ্য ইউনাইটেড নেশ্যনছৰ বিষয়ে আলোচনা কৰিম। প্ৰথম মহাসমৰৰ পিছত আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে জাতিসংঘ নামৰ এটা আন্তৰ্জাতিক সংগঠনৰ সৃষ্টি কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল যে সমগ্ৰ বিশ্বকে যুদ্ধৰ ভয়াৱহতাৰ পৰা ৰক্ষা কৰা। কিন্তু এই সংগঠনে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছিল। জাতিসংঘ প্ৰতিষ্ঠাৰ প্ৰায় 20 বছৰৰ ভিতৰতে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল। আৰু দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে জাতিসংঘৰ পতন বা ধ্বংস অনিবাৰ্য হৈ উঠিছিল। দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ কৰা ধ্বংসাত্মক অস্ত্ৰপাতিৰ পৰা স্পষ্ট হৈ উঠিছিল যে ভৱিষ্যতে যুদ্ধ বন্ধ কৰি শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰিলে সমগ্ৰ মানৱ জাতি ধ্বংসৰ সন্মুখীন হ'ব। আৰু সেয়েহে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠাৰ কাৰণে ৰাষ্ট্ৰসংঘৰ জন্ম দিয়া হৈছিল। আৰু এই ৰাষ্ট্ৰসংঘৰ ক্ৰমবিকাশত বিভিন্ন অৰ্থাৎ আটলান্টিক চনত বা 1942 চনৰ ৰাষ্ট্ৰসংঘৰ ঘোষণাপত্ৰ বা মস্কো সন্মিলন আদিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। যদি আমি আটলান্টিক চনদৰ কথা ক'বলৈ যাওঁ, তাত 1941 চনৰ আগষ্ট মাহৰ 14 তাৰিখে আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী চাৰ্চিলে আটলান্টিক মহাসাগৰৰ এখন জাহাজত বহি এখন চুক্তি স্বাক্ষৰ কৰিছিল। আৰু এই চুক্তিত জনসাধাৰণৰ মাজত শান্তি আৰু নিৰাপত্তাৰ কাৰণে
আন্তৰ্জাতিক সংস্থা এটা গঠনৰ পোষকতা কৰা হৈছিল আৰু এই চুক্তিতে 8টা নীতি সন্নিৱিষ্ট কৰা হৈছিল। যদি তাৰ পিছত আমি চাবলৈ যাওঁ যে 1942 চনৰ ৰাষ্ট্ৰসংঘৰ ঘোষণা অৰ্থাৎ 1942 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখে যুদ্ধ চলি থকা সময়তে মিত্ৰপক্ষই আমেৰিকাৰ ৱাশ্বিংটনত মিলিত হৈ আটলান্টিক চনদত সমৰ্থন জনায় আৰু স্বাক্ষৰ কৰি ৰাষ্ট্ৰসংঘৰ ঘোষণাৰ কথা কয়। তাৰপিছতে যদি আমি চাওঁ মস্কো সন্মিলন অৰ্থাৎ 1943 চনৰ নৱেম্বৰ মাহৰ 13 তাৰিখে ৰাছিয়া, ইংলেণ্ড, চীন আৰু আমেৰিকাৰ প্ৰতিনিধিয়ে মস্কো সন্মিলনত যোগদান কৰি এখন ঘোষণাপত্ৰত স্বাক্ষৰ কৰে। যদি তাৰপিছতে আমি চাওঁ য়াল্টা সন্মিলনৰ কথা, তেতিয়া আমি গম পাম যে 1945 চনৰ ফেব্ৰুৱাৰী মাহত য়াল্টা সন্মিলন ৰুজভেল্ট, চাৰ্চিল আৰু ষ্টেলিনে এখন বিশ্ব সংগঠন গঠনৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰে। যদি তাৰপিছত আমি ছান ফ্ৰান্সিস্কো সন্মিলনৰ কথা চাবলৈ যাওঁ, তেতিয়াও গম পাম আমি যে 1945 চনৰ এপ্ৰিল মাহৰ 25 তাৰিখে ছান ফ্ৰান্সিস্কো সন্মিলনৰ আহ্বান কৰা হৈছিল আৰু এই সন্মিলনতে 50খন দেশৰ প্ৰতিনিধিয়ে যোগদান কৰিছিল। 1945 চনৰ 26 জুন তাৰিখে 50খন ৰাষ্ট্ৰই এই চনদত স্বাক্ষৰ কৰিছিল। 1945 চনৰ অক্টোবৰ মাহত পোলেণ্ডে চনদে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰৰ সংখ্যা 51খনলৈ বৃদ্ধি পায় আৰু 1945 চনৰ অক্টোবৰ মাহৰ 24 তাৰিখে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হয় আৰু সেয়েহে 24 অক্টোবৰৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। ভাৰতে 1945 চনৰ 30 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ হিচাপে যোগদান কৰে। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা 193খন আৰু ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত অৱস্থিত আৰু বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান হ'ল এণ্টনিও গুটেৰেছ। ইয়াৰ পিছতে আমি ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু নীতি বা অবজেক্টিভছ এণ্ড প্ৰিন্সিপলছ অফ ইউনাইটেড নেশ্যনছৰ বিষয়ে আলোচনা কৰিম। ৰাষ্ট্ৰসংঘৰ চনদৰ প্ৰস্তাৱনা আৰু 1 নং অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰা আছে। প্ৰস্তাৱনাত উল্লেখ কৰা আছে যে ভৱিষ্যত মানৱ সমাজক যুদ্ধৰ বিভীষিকাৰ পৰা ৰক্ষা কৰাই হৈছে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চুক্তি আৰু আন্তঃৰাষ্ট্ৰীয় আইন যাতে দেশসমূহে মানি চলে, প্ৰত্যেক দেশৰ যাতে সামাজিক উন্নতি হয় আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড যাতে উন্নত হয়, সেই বিষয়ত অনুকূল পৰিৱেশৰ সৃষ্টি কৰা হৈছে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য। ৰাষ্ট্ৰসংঘৰ চনদত মুঠ 111টা অনুচ্ছেদ আছে আৰু ইয়াৰ প্ৰথম অনুচ্ছেদতে ৰাষ্ট্ৰসংঘৰ 4টা উদ্দেশ্য সন্নিৱিষ্ট কৰা হৈছে। যদি আমি চমুকৈ সেই উদ্দেশ্যসমূহ চাবলৈ যাওঁ, তেতিয়াহ'লে আমি গম পাম যে প্ৰথম হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা, অৰ্থাৎ বিশ্বৰ গোটেই ৰাষ্ট্ৰবিলাকৰ মাজত যাতে শান্তি প্ৰতিষ্ঠা কৰিব পাৰে আৰু নিৰাপত্তা যাতে সুনিশ্চিত কৰিব পাৰে তাৰ ব্যৱস্থা কৰা। দ্বিতীয়তে সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা, অৰ্থাৎ বিশ্বৰ প্ৰত্যেকখন দেশে যাতে সমান অধিকাৰ পায় তাৰ ভিত্তিত দেশসমূহৰ যাতে এটা বন্ধুত্বমূলক সম্পৰ্ক গঠন কৰিব পৰা যায় দেশসমূহৰ মাজত, তাৰ ব্যৱস্থা কৰা। তৃতীয়তে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাৰ সমাধান কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা, অৰ্থাৎ ৰাষ্ট্ৰৰ নাগৰিকৰ যাতে মৌলিক অধিকাৰ সুনিশ্চিত হয় আৰু কাৰোৱে যাতে মানৱ অধিকাৰ ভংগ নহয় তাৰ ব্যৱস্থা কৰা। চতুৰ্থ উদ্দেশ্যটো হ'ল যে ওপৰত উল্লেখ কৰা যি 3টা উদ্দেশ্য, সেই উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাৰ্য সম্পাদন কৰা। যদি আমি ইয়াৰ পিছতে ৰাষ্ট্ৰসংঘৰ নীতিৰ বিষয়ে ক'বলৈ যাওঁ বা ৰাষ্ট্ৰসংঘৰ নীতিৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁ, তেতিয়াহ'লে যে ৰাষ্ট্ৰসংঘ চনদৰ 2 নং অনুচ্ছেদত কেইটামান নীতিৰ বিষয়ে উল্লেখ আছে। যেনে প্ৰথমতে সকলো সদস্য ৰাষ্ট্ৰই সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ'ব। দ্বিতীয়তে ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই
নিজা দায়িত্ব পালন কৰিব লাগিব। তৃতীয়তে, আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব। চতুৰ্থতে, সদস্য ৰাষ্ট্ৰসমূহে কোনো ৰাষ্ট্ৰৰ ৰাজ্যিক অখণ্ডতা আৰু ৰাজনৈতিক স্বাধীনতাৰ বিৰুদ্ধে শক্তি প্ৰয়োগ কৰিব নোৱাৰিব। চতুৰ্থতে, আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্ৰয়োগ কৰিব নোৱাৰিব। তাৰপিছতে যে চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব। তাৰপিছতে অৰ্থাৎ ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰিব। ইয়াৰ পিছতে আমি ৰাষ্ট্ৰসংঘৰ সদস্য পদ বা মেম্বাৰশ্বিপ অৱ দ্য ইউনাইটেড নেশ্যনছৰ বিষয়ে আলোচনা কৰিম। ৰাষ্ট্ৰসংঘৰ চনদৰ 2য় অধ্যায়ত অন্তৰ্ভুক্ত কৰা 3 নং অনুচ্ছেদৰ পৰা 6 নং অনুচ্ছেদলৈ ৰাষ্ট্ৰসংঘৰ সদস্য পদৰ বিষয়ে উল্লেখ আছে। 3 নং অনুচ্ছেদত উল্লেখ থকা মতে চনদ বলবৎৰ কাৰণে আগতে যিবোৰ দেশে চনদ অনুমোদন কৰিছিল সেই দেশবোৰ হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰাৰম্ভিক সদস্য। ইয়াৰ উপৰিও যিবোৰ শান্তিপ্ৰিয় দেশে ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ থকা দায়িত্ব মানি চলিবলৈ প্ৰস্তুত, তেনে ৰাষ্ট্ৰকো ৰাষ্ট্ৰসংঘৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা আছে। নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই তেনে ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘৰ যি ৰাষ্ট্ৰৰ বিৰুদ্ধে নিৰাপত্তা পৰিষদে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে তেনে ৰাষ্ট্ৰক নিৰাপত্তা পৰিষদৰ পৰামৰ্শ মতে সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ সদস্য পদৰ পৰা বহিষ্কাৰ কৰিব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যনছ আহে যে ৰাষ্ট্ৰসংঘক কিমান চনত গঠন কৰা হৈছিল, হয়তো হ'ব পাৰে তোমালোকৰ কুৱেশ্যনছ আহিব পাৰে যে ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত বা ৰাষ্ট্ৰসংঘত বৰ্তমানৰ মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান বা ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকীৰ নাম কি। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি আগৰ আমি আলোচনা কৰা বিষয়বস্তুসমূহ ভালকে মনোযোগ দি শুনিছা, তেতিয়াহ'লে নিশ্চিতভাৱে তোমালোকে এই প্ৰশ্নৰ উত্তৰবিলাক অতি সুন্দৰভাৱে কৰিবলৈ সক্ষম হ'বা। ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ পিছৰ ভিডিঅ'ত ৰাষ্ট্ৰসংঘৰ অংগসমূহ বা অৰ্গানছ অৱ দ্য ইউনাইটেড নেশ্যনছৰ বিষয়ে আলোচনা কৰিম।